নমস্কাৰ বন্ধুসকল, ইণ্ডিয়া বনাম নিউজিলেণ্ড হ'বলগীয়া টি-20 আৰু ওৱানডেৰ বাবে BCCIয়ে ঘোষণা কৰিলে স্কোৱাড আৰু স্কোৱাডখনত বহুতো য়ংষ্টাৰক চান্স দিয়া হৈছে। যিহেতু কোনকেইজন প্লেয়াৰে চান্স পালে, কিমান তাৰিখৰ পৰা আৰম্ভ হ'ব, সকলো বিস্তাৰিতভাৱে আলোচনা কৰিম। তাৰ আগতে আপোনালোকৰ ওচৰত এটাই অনুৰোধ, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাবলৈ নাপাহৰিব। ভাৰতীয় টীম ODI স্কোৱাড: ৰোহিত শৰ্মা, শুভমন গিল, ঈশান কিষাণ, বিৰাট কোহলি, শ্ৰেয়াছ আয়াৰ, সূৰ্য কুমাৰ যাদৱ, কেছ ভৰত, হাৰ্দিক পাণ্ডিয়া, ৱাশ্বিংটন সুন্দৰ, শ্বাহবাজ আহমেদ, শাৰ্দুল ঠাকুৰ, যুজৱেন্দ্ৰ চাহেল, কুলদীপ যাদৱ, মহম্মদ শামি, মহম্মদ সিৰাজ আৰু উমৰান মালিক। ভাৰতীয় টি-20 স্কোৱাড: হাৰ্দিক পাণ্ডিয়া, সূৰ্য কুমাৰ যাদৱ, ঈশান কিষাণ, ঋতুৰাজ গায়কোৱাড, শুভমন গিল, দীপক হুডা, ৰাহুল টেৱাটিয়া, জিতেশ শৰ্মা, ৱাশ্বিংটন সুন্দৰ, কুলদীপ যাদৱ, যুজৱেন্দ্ৰ চাহেল, আৰ্শদীপ সিং, উমৰান মালিক, শিৱম মাভি, পৃথ্বী শ্ব আৰু মুকেশ কুমাৰ। প্ৰথমখন ODI মেচ আৰম্ভ হ'ব 18 জানুৱাৰী দিনৰ 1:30 বজাৰ পৰা আৰু দ্বিতীয়খন আৰম্ভ হ'ব 21 জানুৱাৰী এটাও দিনৰ 1:30 বজাৰ পৰাই আৰু তৃতীয়খন আৰম্ভ হ'ব 24 জানুৱাৰী দিনৰ 1:30 বজাৰ পৰা। তো এয়া আছিল ভিডিঅ'খনত। কেনে লাগিলে কমেণ্ট কৰি জনাব। ভাল লাগিলে লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাবলৈ নাপাহৰিব। ধন্যবাদ।